শকুন্তলা বাইদেউ মামনি দেখোন ভালনে তোৰ ক'ৰ পৰা আহি ওলালেহি ইমান সাজি কাচি এই ওচৰৰে বিয়া এখনলৈ গৈছিলোঁ ময়ে ঠিক কৰাই দিয়া বিয়া আৰু ল'ৰা ছোৱালীক মিলাই দিয়া আচলতে এইটো এটা পেচাই হৈ গৈছে মোৰ ভাল ভাল বৰ ভাল কথা পায় মোৰহে তিনিজনী ছোৱালী কি হ'ব জানো তাহাঁতৰ ভৱিষ্যতলৈ বৰ চিন্তা লাগে টকা পইচাও নাই নহয় মোৰ ছোৱালীকেইজনীকনো কোনে লৈ যাব এনেকৈ ভাবিছ যে তোৰ ছোৱালীকেইজনী দেখোন কামে বনেও ভাল ৰূপে গুণেও ধুনীয়া ইমান ভাল ছোৱালী আৰু সম্বন্ধ নোলাবনে হ'লেও যে আৰু টকা পইচা একেবাৰে নাই যৌতুকটো দূৰৰে কথা তাহাঁতক বিয়া দিবলৈও টকা পইচা অভাৱ এই চিঙৰা পকৰি বিক্ৰী কৰি যিখিনি টকা পাওঁ সেইখিনিৰে যেনে তেনে চলাইহে আছোঁ ঘৰখন সেইটো কথা মানে আচলতে মোৰ চকুত তেনেকুৱা এটা সম্বন্ধ আছে দেই তিনিজন ভাই ককাই বুজিছনে একেটা চৌহদতে বেলেগে বেলেগে ঘৰ বনাই লৈছে মাক দেউতাক কোনো নাই সৰুতে ঢুকালে মাটি বাৰী আছে তাতে মানুহ চানুহ লগাই খেতি কৰে অৱস্থাটো তেনেকৈ বহুত চহকী বুলি ক'ব নোৱাৰি কিন্তু ভালকৈ মানে চলি আছে যোৱাবাৰে লগ পাওঁতে আচলতে ডাঙৰজনে মোক কৈছিলে যে ছোৱালী চাই দিব লাগে হেনো অকণমান কাম চাম জনা ভাল স্বভাৱৰ ছোৱালী হ'লেই হ'ল যৌতুক চৌতুক একেবাৰে নালাগে বোলে তেতিয়াই মই তোক আচলতে ক'ম বুলি ভাবি আছিলোঁ কিন্তু কোৱাহে হোৱা নাছিলে তই সঁচাকৈ কৈছনে মামনি তিনিজনী ছোৱালীকে একেখন ঘৰতে বিয়া দিব পাৰিলেতো মোৰ চিন্তাই নাথাকিব ঠিক আছে বাৰু তই যদি সম্বন্ধটো ভাল পাইছ তেনেহ'লে মই ল'ৰাকেইজনৰ লগতো কথা পাতিব পাৰিম পাতিবি পাই আইও আমাৰ বাইদেউজনী চোতালখন সাৰি হোৱাই নাই মোক দেখিছ ইমান সোপা কাপোৰ ধুই মেলিও আহিলোঁ কি যে হ'ব আৰু তোৰ দেই এনেকৈ কৰি কেনেকৈ খাবি বাৰু এখন ঘৰত তই ঐ বা ৰাতিপুৱা মোৰ লগত এনেকৈ লাগি নলবি দেই কথা বেয়া হৈ যাব কৈ দিছোঁ আকৌ তোক মই কোৱা নাই নহয় আহি মোৰ কামখিনি কৰি দিবলৈ মোৰ নিজৰ কাম মই ভালকৈ কৰি গৈছোঁ তই ইমান চকু দিব নালাগে বৰ একেবাৰে শিকাবলৈ আহিছে বাপৰে ইমান ডাঙৰ ডাঙৰ কথা ঐ তোতকৈ মোৰ বয়সত ডাঙৰ হয়নে নহয় অকণমান সন্মান কৰিব শিকিবি বাইৰক আৰু এইবোৰ ভুলবোৰ যে কৰি থাক এতিয়াই মই আঙুলিয়াই নিদিলে পিছত তোৰ শাহু মাৰে তোক শুনাব নহয় সময় থাকোঁতেই শিকি ল তোৰ পৰা মোক একো শিকনি নালাগে বুজিছ চাম নহয় বিয়া হৈ পিনে তই কেনেকৈ ঘৰখন চলাৱ কি ক'লি তোৰ সাহস কেনেকৈ হ'ল ৰূপালী জোনালী তহঁতি দুজনী যে সদায় ৰাতিপুৱা লাগি লওঁ কি প্ৰতিজ্ঞা কৰি থৈছ নেকি সদায় কাজিয়া লাগিম বুলি এতিয়া মা আহি পাবহিয়ে ঘৰৰ কাম সোপা ইমান আছে অকণমান সোনকালে কামবোৰ শেষ কৰি ল'ব নোৱাৰ জানো ঘৰখনৰ ডাঙৰ হিচাপে প্ৰায়ভাগ কাম ময়ে লওঁ বাকী থকা এটা দুটা কামহে তহঁতক বিলাই দিছোঁ সেইখিনি কৰোঁতেই তহঁতক কুকুৰ মেকুৰী নিচিনা কাজিয়া এইবাৰ কিন্তু মোৰ একোৱে ভুল নাই আকৌ এইবাৰ ৰূপালী বাইহে মোৰ লগত লাগি লৈছে মই কেতিয়া লাগি ল'লোঁ কামবোৰ অলপ ভালকৈ কৰিবলৈহে কৈছিলোঁ কথা ক'বই নোৱাৰি দেখোন তোক হ'ব ৰূপালী তাই সৰু নহয় জানো কিছুমান কথা তয়ো এৰি দিব পাৰ নহয় ছোৱালীহঁত মই আহিলোঁ দেই বাহ মা আজি হাতত মোনা লৈ অহা নাই তাৰমানে সকলোখিনি বিক্ৰী হৈ গ'ল পাই আজি সোনকালে বিক্ৰীখিনি হৈ গ'ল তাতে মনটো ইমান ভাল লাগি আছিলে সেইকাৰণে বাকী থকা চিঙৰা পকৰি এইবোৰ সৰু ল'ৰা ছোৱালী কেইটামানক মাতি তাহাঁতকে বিলাই দিলোঁ তহঁতৰ লগত মোৰ বৰ ডাঙৰ কথা এটা পাতিবলগীয়া আছে কি কথানো মা আগতে হাত মুখকেইটা ধুই অকণমান চাহ খাই লোৱা তাৰপিছত ক'বা নাই মোৰ ভাগৰ লগা নাই আজি মনটো ইমানেই ফূৰ্তি লাগিছে কেতিয়া ঘৰলৈ আহোঁ লাগিয়ে আছিলে তাতে ইমান বিশেষ খবৰটো মই আৰু পলম কৰি থাকিব নোৱাৰোঁ তহঁতৰ লগত পাতিবই লাগিব আমাৰ মামনি পেহীয়ে তহঁত তিনিওজনীৰ কাৰণে ল'ৰা চাইছে হেনো আমাৰ ওচৰৰ গাঁওখনত কিন্তু মা আমি তিনিওজনী কেনেকৈ একেলগে বিয়া হ'ব পাৰিম ঘৰখনৰ পৰিস্থিতিটো তুমি জানাই আগতে বাৰে বিয়াখন হৈ লওকচোন লাহে ধীৰে মোৰ আৰু ভণ্টিৰ কথা চিন্তা কৰিব লাগিব সেইটোৱেইটো সকলোতকৈ ডাঙৰ চিন্তা আছিলে মোৰ তিনিজনী ছোৱালী তিনিওজনীকে বিয়া দিব পৰা সামৰ্থ্যকণ সঁচাকৈয়ে মোৰ নাই মামনি পেহীয়ে যোনখন ঘৰৰ কথা কৈছে সেই ঘৰখনত অকল 3টা ভাই ককাই গাত পাওৰা মাক দেউতাক কোনোৱেই নাই একেটা চৌহদতে হেনো 3টা ঘৰ সেই 3টা ঘৰতে ককাই ভাইকেইটা থাকে বেলেগে আৰু মাটি বাৰীও আছে হেনো তাতে মানুহ চানুহ লগাই খেতি বাৰী কৰে তাৰপিছত বজাৰত বিক্ৰী কৰে এনেকৈয়ে চলি আছে আৰু মুঠতে তহঁতি তিনিজনী একেলগে থাকিলে মোৰহে চিন্তাটো কম হ'ব একেলগে সুখেৰে মিলি খাব পাৰিবি কিন্তু মা 22 বছৰ সোমাইছোঁহে ইমান সোনকালেনো কোনে বিয়া পাতে মোৰ কিন্তু বিয়া হ'বলৈ মন নাই ছোৱালীৰ জীৱন এদিন নহয় এদিন বিয়া হ'বই লাগিব এতিয়াহে ভাল সম্বন্ধ পাইছ সদায় নাপাওঁ নহয় তাতে আকৌ বায়েৰহঁতৰ লগতে থাকিবি সেইকাৰণে মানা নকৰিবি আইজনী কিন্তু মা আমাৰ দেখোন টকা পইচা একেবাৰে নাই যেনে তেনেহে চলি আছোঁ বিয়া এখন পাতোঁতে যথেষ্ট টকা পইচা দৰকাৰ হয় তেনেস্থলত কেনেকৈনো তিনিজনী একেলগে বিয়া হৈ ওলাই যাব পাৰিম ল'ৰাকেইজন ইমানেই ভাল তেওঁলোকক হেনো টকা পইচা একোৱেই নালাগে মুঠতে কাম চাম জনা অকণমান শান্ত স্বভাৱৰ ছোৱালী হ'লেই হ'ল ছোৱালীহঁত তহঁতৰ ভালৰ কাৰণেহে মই কৈছোঁ এই সম্বন্ধটো না নকবি তহঁতি তিনিজনী বৰ সুখেৰে খাব পাৰিবি এইখন ঘৰত আজি মোৰ তিনিওজনী ছোৱালীকে তোমালোকৰ হাতত গতালোঁ আশা কৰোঁ তোমালোকৰ বৈবাহিক জীৱন বৰ সুখৰ হওক মা আপুনি একেবাৰে চিন্তা নকৰিব
মই আৰু মোৰ ভাইহঁতে আপোনাৰ ছোৱালীকেইজনীক বৰ সুখত ৰাখিম। মা, এতিয়া আৰু আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ তিনিওজনী ছোৱালীৰ লগত এতিয়া আপুনি 3টা ল'ৰাও পালে। ভগৱানে চকু মেলি চালে মোৰ ছোৱালীকেইজনী ইমান ভাল ল'ৰা হাতত পঠাব পাৰিলোঁ। ইয়াতকৈ ডাঙৰ সুখ আৰু এজনী মাকৰ কাৰণে কি হ'ব পাৰে। ছোৱালীহঁত, তহঁতকো কৈছোঁ, ভালদৰে ঘৰখন ধৰি ৰাখিবি। কাজিয়া পেচাল একেবাৰে নকৰিবি। নকৰোঁ মা। ইমান যে ধুনীয়া লাগিছে। কাপোৰযোৰৰ কালাৰটো সঁচাকৈ মোক শ্বুট কৰিছে দেই। ভবাই নাছিলোঁ পাই। লাষ্ট দুযোৰ কাপোৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰোঁতে ইমান বেয়া আহিছিলে। সেইকাৰণে এইবাৰ ইনষ্টাগ্ৰামৰ পৰা দিছোঁ। ভয়ো লাগিছিলে, দিবনে নিদিব, পঠিয়াবনে নপঠিয়াব। কাপোৰযোৰ দেখোন ভাল লাগিছে। আৰু দুযোৰমান দি দিব লাগিব পাই। বাহঁতক যে দেখাব নোৱাৰোঁ দেই এইযোৰ। দেখিলেই খুচি ল'ব, স্পেচিয়েলি ৰূপালী বাই। হেৰি, আজি জল্দি আহিলে যে? চাওকচোন, কাপোৰযোৰে ভাল লাগিছে ন মোক? আপুনি আহিলে যেতিয়া ভালেই হ'ল। মোবাইলটো ধৰি দিবচোন, ৰীল দুটামান বনাম বুলি ভাবিছোঁ। আৰে জোনালী, যোৱা সপ্তাহতে দেখোন তুমি দুযোৰ কাপোৰ লৈছা, আকৌ ল'লা যে? ক'তনো, যোৱাবাৰ কাপোৰখিনিতো বেয়া আহিলে। সেইকাৰণে এইবাৰ বেলেগ জেগাৰ পৰা দিছোঁ, মানে ইনষ্টাগ্ৰামৰ পৰা দিছোঁ। ইমান ধুনীয়া ধুনীয়া কাপোৰ, বিয়াই চিয়াই যাবলৈও লাগে দিয়কচোন। আমাৰতো ডাঙৰকৈ বিয়া পতাও নহ'লে, একো গিফ্টো নাপালোঁ। ক'ৰবাত মাতিলে মেলিলে মোৰ ওচৰত কাপোৰেই নাই পিন্ধিবলৈ। ভাল কাপোৰ দুযোৰমান লৈ থ'ব লাগিব ন, তেতিয়াহে সকামে নিকামে কেতিয়াবা যদি মাতি দিয়ে পিন্ধি যাব পাৰিম দিয়কচোন। ঠিক আছে, মই বুজি পাইছোঁ। এইবাৰ যিহেতু ইমান সোপা কাপোৰ লৈছাই, অলপ দিন ৰৈ দিয়া। পিছে পৰে লাহে লাহে কাপোৰবোৰ ল'ব পাৰিবা নহয়। ইমান খৰখেদানো কিহৰ? আপুনি একোৱে বুজি নাপায়। এটা কালেকশ্যনৰ কাপোৰবোৰ এটা সময়তহে এভেইলেবল থাকে। পিছত যদি শেষ হৈ যায় ষ্টক, তেতিয়া মই ক'ত বিচাৰি পাম? সেইকাৰণে মই এতিয়াই কিনিব লাগিব। মাই গড, তোমাৰ লগত তৰ্ক কৰিব নোৱাৰি দেই। আচ্ছা, ভাত কেইটামান বাঢ়ি দিয়া, বৰ ভোক লাগিছে। মই আজি ভাত বনোৱাই নাই। ৰাতিপুৱাই ৰুটি কেইখনমান থাকি গৈছিলে, চব্জিৰ লগত ৰুটিয়ে খাই দিলোঁ। তোমাৰ যদি ভোক লাগিছে, ডাঙৰ দাদাৰ ঘৰত খাই আহাগৈ। ইমান ভাল হৈছে ঘুগুনি আৰু পৰঠা। অলপ বেছিকৈ বনোৱাচোন, বা আৰু ভণ্টিহঁতকো দি থৈ আহিব পাৰিম, ভাল পাব খাই। দৰকাৰ পৰিছে মোৰ, নিজৰ কাৰণে ৰান্ধিছোঁ। তাহাঁতৰ কাৰণে কিয় বনাম? তাহাঁতি আমালৈ কেতিয়াবা কিবা পঠিয়াইছেনে? তুমি ইমান উগ্ৰমূৰ্তি হৈ আছা যে? তোমাৰ হাতৰ খানা দাদা আৰু ভাইটিহঁতে খায়েই পোৱা নাই। সেইকাৰণে ভাবিছোঁ এইটো চেগতে তাহাঁতিও খাবলৈ পাব। এই ককাইক ভাইকৰ মৰমৰ মাজত মইহে ফচিলোগৈ, মোৰহে কষ্ট হৈছে। কেতিয়াবা দেখিছানে বায়ে বা ভণ্টিয়ে মোৰ কাৰণে কিবা পঠোৱা? তুমি মন কৰিছানে? ডাঙৰ দাদাই সেই স্কুটাৰখন ল'লে, আৰু সৰুটোৱে সেই ডাঙৰ ঘৰটো লৈছে। আৰু তুমি কি পাইছা? তুমিতো এই সৰু ঠেক ঘৰখনে পাইছা। এই নাইনচাফিবিলাক সদায় ঘৰৰ মাজু ল'ৰা ছোৱালীৰ লগতে হয়। ময়ো ঘৰৰ মাজু ছোৱালী আৰু তুমিও মাজু ল'ৰা। সেইকাৰণে তোমাক এনেকুৱা সৰু ঘৰ এটা দি দিছে। পিছত যদি আমাৰ ল'ৰা ছোৱালী হয়, এনেকুৱা এখন ঘৰ ডাঙৰ কৰিবলৈ কিমান দিগদাৰ হ'ব, তুমি নিজে ভাবাচোন। তুমি অলপ বেছিয়ে চিন্তা কৰিছা। এনেকুৱা একো নহয়। আমাৰ ককাই ভাই তিনিটাই বৰ মিলা প্ৰীতিৰে আমি থাকোঁ। কিবা এটা দৰকাৰ হ'লে তাহাঁতিও আমাক সহায় কৰিব নহয়। আৰু ঘৰটো ঠেক যেনিবা, বহলাইওতো দিব পাৰিম পিছত লাহে লাহে উন্নতি হ'লে। তোমাৰ ককাই আৰু ভাই থাকোঁতে তোমাৰ যে উন্নতি হ'ব, মোৰ অকণমানো বিশ্বাস নাই সেই কথাটোত। তাতে মোৰ বাই ভনী কেইজনী, সিহঁতক মোৰ ভালকৈ জনা আছে। হেৰা, কালি যে তোমাক টকাকেইটা থ'বলৈ দিছিলোঁ, ভালকৈ ৰাখিছানে? দিবাচোন আজি, সৰুটোক দিব লাগে হেনো। তাক আকৌ হঠাতে টকা দৰকাৰ হ'ল যে? এইটো মাহৰ হিচাপটো দেখোন তাক দিয়া হৈছিলে, আকৌ খুজিছে যে? এই সংসাৰ আৰম্ভ কৰিছে যে, ইটো সিটো কেতিয়াবা দৰকাৰ হৈয়ে যায়। আজি তাক দৰকাৰ হৈছে, কাইলৈ হয়তো আমাকো দৰকাৰ হ'ব পাৰে। খুজিছে যেতিয়া আৰু আমাৰ সাঁচতীয়া আছে যেতিয়া, তাক তাৰ পৰাই দি দিওঁ, পিছত সি মোক ঘূৰাই দিব। মোৰ কথা সেইটো নহয়। তুমি তেওঁলোকৰ ডাঙৰ ককায়েক হয়, আৰু ডাঙৰ হিচাপেতো তুমি অকণমান তেওঁলোকক শাসন কৰিব লাগে। এনেকৈ চলিলে দেখোন এদিন মূৰৰ ওপৰত উঠিব। মই মোৰ ভণ্টিহঁতক বহুত ভালকৈ জানো। তাহাঁতি দাবী কৰাৰ কাৰণেই হয়তো তোমাৰ ভাইহঁতে তোমাক পইচা খুজিছে। আৰু তুমিও যদি ইমান ঢিলা পৰি দিয়া, তেনেহ'লে দেখোন তাহাঁতি খুজি খুজি সকলোবোৰ আদায় কৰিব। টকা অকল ঘটিলেই নহয়, সেই টকাখিনি সাঁচিবলৈও জানিব লাগে। তুমি এনেকৈ লাই দি থাকিলে তাহাঁতি একো শিক্ষাই নাপাব দেখোন। সেইকাৰণে মই এইবাৰ তাহাঁতক পইচা দিয়াটো বিচৰা নাই। কিন্তু সোণালী, মোৰ ভাইকেইটাৰ মোৰ বাহিৰে আৰু মোৰ তাহাঁতৰ বাহিৰে আৰু বেলেগ কোনোৱে নাই। তাহাঁতৰ যদি সঁচাকৈ বিপদ হৈছে, বিপদ হ'লেও সেই বিপদটোৰ পৰা ওলাবলৈ নিজে শিকিব লাগিব। এনেকৈ যধে মধে খৰচ কৰিলেতো বিপদ হ'বই। সেইকাৰণে এই শিক্ষাটো তাহাঁতি পোৱাটো বহুত দৰকাৰ। তুমি মুঠতে তাহাঁতক 1 টকাও
টকাও দিব নোৱাৰা, মই কৈ দিছোঁ হ'লে। ঠিক আছে বাৰু, তুমি যি বিচাৰিছা সেইটোৱে হ'ব। দাদা, এনেকৈ মাতি পঠিয়ালি যে আমাৰ সকলোকে ইয়াত। বহু দিনৰ পৰাই তহঁতৰ লগত কিছুমান কথা পাতিবলগীয়া আছিল, কিন্তু যিহেতু এতিয়া তিনিটাৰে সংসাৰ হ'ল, ঘৰত থাকি কথা পতাৰ সুবিধাকণ এতিয়া আৰু নাই, সেইকাৰণে এনেকৈ মাতি পঠিয়াবলগীয়া হৈছে। সঁচাকৈ বিয়াখন পতাৰ আগতে ভাবিছিলোঁ একেখন ঘৰৰে তিনিজনী বাই ভনী বিয়া পাতিছোঁ, এতিয়া আৰু সুখ শান্তিবোৰ আৰু দুগুণে বাঢ়িবহে, কিন্তু তেনেকুৱা যে নহ'লে। সঁচাকৈ, আৰু ওলোটা তাহাঁতৰ কাজিয়াৰ মাজতহে আমি তিনিটা বহুত বেয়াকৈ ফচিলোঁ। সঁচাকৈ ময়ো ভাবিছিলোঁ যে আমাৰ দৰেই তাহাঁতৰ মাজতো মিলা প্ৰীতি ভাৱ হ'ব, কিন্তু তেনেকুৱা দেখোন একেবাৰে নহ'ল। ওলোটা আমাৰ সম্পৰ্কৰ মাজতহে ভাত মিলিব বুলি ভাবি এনেকৈ তৎক্ষণাত তহঁতক মাতি পঠিয়ালোঁ। তাকে, কিন্তু এইবোৰ কথা ভাবি গুণি কিবা লাভ আছে জানো? কিবা জানো ইয়াৰ সমাধান ওলাব? ওলাব জোৱাইসকল। মা, আপুনি ইয়াত? মোৰ ছোৱালীকেইজনীৰ ফালৰ পৰা মই মাকজনীয়ে তোমালোকৰ আগত মাফ খুজিছোঁ। মোৰ কাৰণে আৰু মোৰ ছোৱালীকেইজনীৰ কাৰণে যে তোমালোকে ইমান কষ্ট পাবলগীয়া হৈছে, সেইকাৰণে মই বৰ লাজত পৰিছোঁ। বোপাইহঁত, পাৰিলে আমাক মাফ কৰি দিয়া। মই মোৰ ছোৱালীকেইজনীক উচিত শিক্ষা দিব নোৱাৰিলোঁ, সেইকাৰণে কিজানি আজি তাহাঁতি বিয়া হৈও তাহাঁতৰ জ্ঞানকণ নাহিলে। মই তাহাঁতক শিক্ষা দিবই লাগিব। হ'ব মা, আপুনি এনেকৈ আমাক মাফ খুজি আমাক লাজত নেপেলাব। আপোনাৰ ইয়াত একো ভুল নাই। হ'ব বোপাইহঁত, তোমালোকে আৰু একো চিন্তা কৰিব নালাগে। মই তাহাঁতক সকলোখিনি কথা বুজাই আহিম। তোৰ হাঁহিতে জিলিকে পাহি গোলাপৰ তোৰ কোমলকৈ উঠেৰে মোকেনো জাননে বাছ ইমানে সাৰিম, ইয়াতকৈ আগলৈ নাসাৰোঁ। তাহাঁতৰ নিজৰ নিজৰ চোতাল নিজে নিজে সাৰি ল'ব, মোৰ কি দৰকাৰ পৰিছে। আৰে সেয়া কোন আহিছে? আৰে মা দেখোন। অঁ ভাবিছোঁ ছোৱালীকেইজনীনো কি কৰি আছে, খবৰ এটা লৈ আহোঁ। মা, তুমি আহিছা আজি? আহা আহা, ভিতৰলৈ আহা। এনেকৈ কি বাহিৰত ৰখি আছা? ঐ, মাক মইহে প্ৰথমতে দেখিছোঁ, তই কিয় মাতি আনিবি নিজৰ ঘৰলৈ? মা আহা, মোৰ ঘৰলৈ আহা। অঁ মা আহিছে বুলি তহঁতি দুজনী গম পাওঁ আৰু মোক মতাও নাই। মা প্ৰথমে মোৰ ঘৰলৈ আহিব, যিহেতু মই সৰু ছোৱালী। মই এটা সিদ্ধান্ত লৈছোঁ, তহঁতি যদি এনেকৈ কাজিয়া লাগি থাক, ইজনী সিজনীৰ প্ৰতি অলপো মিলাপ্ৰীতি ভাৱ নেদেখাও, তেনেহ'লে মই আৰু তহঁতৰ ঘৰলৈ কেতিয়াও নাহোঁ। তহঁতৰ লগত সকলোবোৰ সম্পৰ্ক মই ভাঙি পেলাম। এইবোৰ তুমি কি কৈছা মা? মই যি কৈছোঁ বহুত ভাবি চিন্তিয়ে কৈছোঁ। এইখিনি শিক্ষা দিছিলোঁ মই তহঁতক, ইমান তুলি তালি কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ, যাতে তহঁতি ইজনী সিজনীৰ লগত কাজিয়া লাগি থাক। তহঁতি ইজনী সিজনীৰ জা জোৱালি হ'ব পাইছ, এনেকুৱা সৌভাগ্য সকলোৱে নাপায়। ভাবিছিলোঁ একেখন ঘৰতে তিনিজনীকে বিয়া দিছোঁ, মোৰ আৰু একো চিন্তা কৰিবলগীয়া নাই, তাহাঁতি মিলাপ্ৰীতিয়ে থাকিব। কিন্তু ইয়াত আহিহে দেখি পালোঁ তহঁতৰ মাজত আচলতে কেনেকুৱা মনোভাৱ। সেইকাৰণে মই ভাবি থৈছোঁ, যেতিয়ালৈকে তহঁতি ইজনী সিজনীৰ মাজৰ মনোমালিন্যখিনি আৰু কাজিয়া পেচালবোৰ বন্ধ নকৰ, তেতিয়ালৈকে তহঁতি মোৰ মুখ নেদেখিবি। এইটোৱে হয়তো শেষ দেখা, সেইকাৰণে মাত লগাবলৈ আহিলোঁ। মা, এনেকৈ নক'বা মা। আমাৰ ভুল হৈছিলে মা, প্লিজ তুমি এনেকৈ নক'বা। তোমাৰ বিনা আমি কেনেকৈ জীয়াই থাকিম? অঁ মা, আমাৰ মাজৰ বেয়া ভাৱখিনি আমি দূৰ কৰি ল'ম, কিন্তু তুমি এনেকৈ আমাৰ পৰা আঁতৰি নাযাবা। আমি সঁচাকৈয়ে ভুল কৰিছিলোঁ, ইজনী সিজনীৰ প্ৰতি বেয়া ভাৱ ৰাখিছিলোঁ, কিন্তু এতিয়াৰ পৰা আমি কেতিয়াও এনেকৈ কাজিয়া নকৰোঁ, হয় নাই বা ভণ্টি? অঁ আমি আৰু কেতিয়াও কাজিয়া নালাগোঁ। আমি সদায় মিলা প্ৰীতিয়ে থাকিম, আমি তিনিজনীয়ে শপত খাইছোঁ। অঁ মা, আমি শপত খাইছোঁ। ঠিক আছে তেনেহ'লে, ব'ল এতিয়া ভিতৰলৈ আটাই মেলি কিবা কিবি বনাই খাওঁগৈ।